নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, বহুত দিন ব্লগ দিয়া নাই, ভাবিলোঁ আজি ছানডে ব্লগ এটাকে দিওঁ। আপোনালোকক কৈছিলোঁৱে কালি মিনি ব্লগটোত আলহী আছেহি বুলি। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকিব, আৰু আপোনালোকে সকলোৱে মোক মৰম চেনেহ আৰু আশীৰ্বাদ দি যাব। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ। তেন্তে আজি কি কৰোঁ সকলোখিনি চাই থাকক। অসমীয়াত কথা এষাৰ আছে নহয়, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। সেইকাৰণে আমি চবেই খাই আজৰি হৈ গ'লোঁ। সি এতিয়া খাইছেহিয়ে দেই। আজি এতিয়া ৰাতিপুৱা বেলাতে ইয়াৰ ৰুটি আৰু লগত আলু আৰু ডিম ভাজি, এয়াই আৰু। ৰাতিপুৱা যিহেতু ৰুটি খালোঁ, আলহী আছে আৰু ৰাতিপুৱাই ভাতো খাবলৈ মন নাযায়, সেইবাবে আজি ৰুটি খালোঁ। দেওবাৰৰ দিনটোত বিশেষকৈ সকলোৱে একেলগে খাবলৈ পোৱা হয়। বাকী বাৰবিলাকতো নিজৰ নিজৰ কামত যাওঁতেই যায়, সেইবাবে ৰুটি খালোঁ। এতিয়া মই ভাত বনাবলৈ পাকঘৰ আহিছোঁ। এতিয়া মই ভাত বনাম, আপোনালোকক মই সকলোখিনি দেখাওঁ আজি কি বনাওঁ। আজি বিশেষকৈ স্পেচিয়েল আছে দেই, দেওবাৰেতো স্পেচিয়েল থাকে আৰু প্ৰত্যেকৰে, নহয় জানো? আজি স্পেচিয়েল আছে কিবা, সেইখিনি মই মোৰ ব্লগটো চাই থাকিলে আপোনালোকে গম পাব। আপোনালোকে সকলোখিনি চাই থাকিব, অকণো স্কিপ নকৰাকৈ চাব। এয়া দেওবৰীয়া স্পেচিয়েল বুলি যে কৈছিলোঁ, এয়া হাঁহটো দায়ে পুৰি আছে। কটা মেলাখিনি আৰু দেখাবলৈ নহ'ল, যিহেতু মই আপোনালোকক যে কৈছিলোঁ আজি দেওবৰীয়া বিশেষ কিবা ওলাব, আৰু আপোনালোকক প্ৰায় ঘৰতে চাগে দেওবাৰেতো স্পেচিয়েল কিবা থাকেই, নহয় জানো? এয়া চাওক, মই যে কৈছিলোঁ এয়া হাঁহৰ মাংস। এইখিনি মই কেনেকৈ ৰান্ধোঁ কি কৰোঁ আপোনালোকক মই দেখাই যাম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। ধুনে ভাগিনৰ স্কুলৰ প্ৰজেক্টৰ কাম কৰি আছে, ভাবিলোঁ তাইকো অকণমান দেখাই দিওঁ। এইফালে ভাত উতলি আছে, ভাত হ'বই আৰু বেছি টাইম নাই। আজি জমনি এটা হ'ল নহয়। এয়া চাওকচোন, মোৰ ভাত হৈয়ে গ'ল। এয়া নমাবলৈ লৈছোঁ, তাৰপৰা দেখিছোঁ চাউল ধুই থোৱা আছে। এয়া চাউল মই ধুইছিলোঁ যে ইয়াত কম হ'ব ভাত আৰু দি দিওঁ। তাৰপিছতে এতিয়া চাউলখিনি ইয়াত থাকি গ'ল। এতিয়া মোৰ কাম বাঢ়িলে, মই এতিয়া আকৌ ভাত বনাব লাগিব। এয়া চাওকচোন। এয়া বায়ে মাংসত দিবৰ কাৰণে কোমোৰা আৰু আলু কাটি আছে। এয়া কাষতে খুৰী বহি আছে। মায়েও আকৌ পিঁয়াজকেইটা গুচাই বোলে অকণমান তহঁতক সহায় কৰি দিওঁ। আৰু মাজে মাজে ময়ো কথা শুনি আছোঁ, কথা পাতিও আছোঁ। এনেকৈ আৰু মানুহ গোট খাই থাকিলে পূৰা কথা আলোচনা হৈয়ে থাকে নহয়। এয়া মই কেৰাহীত তেল দিছোঁ, যিহেতু বটলটোত ভৰাইছিলোঁ। বটলটোত ভৰাওঁতে পেকেটটোত অকণমান থাকি গ'ল, বটলটোত মানে ভৰ্তি হৈ গ'ল, সেইকাৰণে মই পেকেটটোৱে দি দিছোঁ দেই। এইখিনি তেল হাঁহৰ মাংস যিহেতু, সেইকাৰণে বহুত বেছি তেলো দিয়া নাই। মাংসখিনিৰ পৰা তেল ওলাবই, মাংসখিনি বহুত তেল আছে। এইখিনি চাওক, মই মাংসখিনিৰ কাৰণে এইখিনি ৰেডি কৰি ল'লোঁ। এইখিনি পিঁয়াজ, 2টা কেঁচা জলকীয়া লৈছোঁ। এইখিনি আদা নহৰুখিনি মই একেলগে খুন্দিলোঁ, যিহেতু মই খুন্দনাত খুন্দিছোঁ দেই। মিক্সিত পেষ্ট কৰি ল'লে মোৰ ইমান মানে চেণ্টটো নহা নিচিনা লাগে। আপোনালোকে কেনেকুৱা পায় মোক জনাবচোন। আৰু এইখিনি মছলাখিনি, এয়া ৰেড চিলি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা, আৰু এইখিনি মিট মছলা অকণমান মই সৰহকৈ দিছোঁ। যিহেতু আপোনালোকে যদি মছলা খায় আৰু দিব পাৰে, আমি যিহেতু কমকৈ মছলা খাওঁ কাৰণে আমি কমকৈ দিছোঁ এইখিনি। তাৰপিছতে এয়া মোৰ দেখিছে আপোনালোকে, তেল গৰম হ'লেই, তেলখিনি গৰম হ'লত আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছোঁ, মই 2 খিলা তেজপাতো ল'ম। এয়া মই 2 খিলা তেজপাত দি লৈছোঁ। তেজপাতখিনি দিয়াৰ পিছতে মই তেলতে দি দিওঁ দেই। জিৰাটোৱে ধনিয়াটোৱে মই অলপ অলপ তেলত দি দিওঁ। তেলত দি দিলে মানে মই গোন্ধটো অকণমান মাংসখিনি খাই বেছি টেষ্ট পাওঁ। আপোনালোকেও যদি তেলত দি নাই চোৱা, তেতিয়া দি চাবচোন। এনেকৈ দিলে আপোনাৰ মাংসখিনিৰ পিছত স্মেলটো ধনিয়া পাউডাৰৰ আৰু জিৰাৰ পূৰা স্মেলটো আহে। মই এই ধনিয়া পাউডাৰখিনি দি দিছোঁ, অকণমান পিছত দিম, ইয়াত থৈ দিছোঁ মই অলপ দিবলৈ। তাৰপৰা ইয়াত জিৰা পাউডাৰ অলপো দি দিছোঁ। মছলাখিনি ভাজ খাই গৈছে। তাৰপিছতে মই ইয়াত এইখিনি পিঁয়াজখিনি দি দিম। পিঁয়াজ যিহেতু মই এতিয়া কমকৈ দিছোঁ, যেতিয়া মই মাংসখিনি দিম তাত আকৌ মই পিঁয়াজ 2টা কাটি দিম ডাঙৰ চাইজৰ। যিহেতু তেলত যদি গোটেইখিনি পিঁয়াজ দি দিয়া হয়, তেতিয়া তেলখিনি পিঁয়াজটোৱে শুহি লয়। সেইটো কাৰণে আপোনালোকেও পিঁয়াজখিনি একেলগে গোটেইখিনি দি দিব। আৰু তেলো মই বিশেষকৈ বেছিকৈ দিয়া নাই। হাঁহ মাংসত এনেও তেল বহুতেই ওলায়, আৰু যথেষ্ট তেল হ'লেও খাবলৈ বেয়া লাগে। এইখিনি পিঁয়াজখিনি দেখিছেই ব্ৰাউন কালাৰ হৈছে। তাৰপিছতে মই ইয়াত খুন্দি থোৱা আদা নহৰু পেষ্টটো দি দিছোঁ। তাৰপিছতে ইয়াত কেঁচা জলকীয়া 2টা যে ফালি লৈছিলোঁ, সেয়াও দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। তাৰপিছতে গোটেইখিনি ব্ৰাউন কালাৰ হৈ যোৱাৰ পিছত মই মাংসখিনি দি দিম।
এইখিনি মই আপোনালোকক হালধিটো দিবলৈ থাকি গৈছিলে, মই দেখাবলৈতো নহ'লে আৰু আপোনালোকে চবেই জানেই হালধি দিব লাগে বুলি। আৰু এইখিনি মাংসখিনি এতিয়া মই দি দিছোঁ। তাৰপিছতে ভালদৰে লৰাই দিম। তাৰপিছতে মাংসখিনি যেতিয়া ফুটিব আৰু তেতিয়াও বাকীখিনি দি দিম, সেইখিনি চাই থাকিব। মোৰ কেমেৰাৰ আঁৰত থকা ছোৱালীজনী এজনী দেই, ধুন, তাই কেমেৰাও মোক ধৰি দিছে। এইফালে ভাগিনটোৰ এটা প্ৰজেক্ট দিছিলে বনাবলৈ, সেইটোও বনাই আছে। স্কেল পাত কেনেকুৱা লাগিছে বাৰু? আপোনালোকে এনেকুৱা স্কেল ব্যৱহাৰ কৰেনে জনাবচোন। মানে দীঘল আঁচ পাৰিবলৈ ভাল এইডাল, আপোনালোকে এনেকৈ ল'ব পাৰে। ধৰিব পাৰিছেনে স্কেল পাত কিহৰ হয়? ডিভানৰ আঁঠুৱা খুটি। আপুনি তাই কৰি আছিলে, মই আপোনালোকক দেখাইছিলোঁৱে। এয়া কৰি কমপ্লিট হৈ গ'ল। ভাগিনৰ এয়া প্ৰজেক্টটো কমপ্লিট হৈ গ'ল। তাক দিয়া হৈছিলে মচুৰ দালিৰে স্বৰবৰ্ণৰ মাত্ৰাত থকা আৰু নথকা আখৰ। এয়া মাংসখিনিৰ পৰা মই যে কৈছিলোঁ তেল ওলাব বুলি, এইখিনি চব কিমান তেল ওলাইছে এয়া। আৰু এইফালে মই ছাইডত এয়া দাইল তুলি থৈছোঁ, এয়া চিটি মাৰো মাৰো কৰি আছে। এইখিনি মই এতিয়া কোমোৰা আৰু আলুখিনি দি দিম, তাৰপিছতে ভালদৰে লৰাই ঢাকি দিম। তাৰপৰা আৰু পানী দি দিম চবেই দিয়াৰ দৰে। তাৰপিছতে মোৰ মাংস ৰেডি হৈ যাব, আপোনালোকে চাবচোন শেষলৈকে। ভাত বনাই থকাৰ মাজতে মই মোৰ দৈনন্দিন কামবোৰো আপোনালোকক দেখাই আছোঁ। এওঁ যিহেতু ঘৰত আছেহি, গোটেই সপ্তাহৰ কাপোৰখিনি লৈ আহে মোলৈ ধুবলৈ। মই ধুই মেলি দিলোঁ। দিয়াৰ পিছতে আজি বতৰটো ডাৱৰীয়া যে, সেইকাৰণে কাপোৰখিনি আকৌ লুটিয়াই দিছোঁ, নহ'লে নুশুকাব যে। কাইলৈ আকৌ তেওঁ যাবগৈ। ভাবিলোঁ মই আপোনালোকক আমাৰ অকণমান আগফালখনো দেখাই দিওঁ। এজোপা আখৈ ফুল, চৰি দেই, গুটিমালি নহয়, মোৰ গুটিমালিয়ে ওলাই আছে এজোপা আখৈ ফুল। আৰু এইফালে আছে এইবিলাক বেছি ফুলো নাই, যিহেতু এতিয়া বাৰিষা, ফুলবোৰ ইমান যত্ন লোৱাও হোৱা নাই। বৰষুণত কিছুমান বেয়াও হৈ গৈছে এইখিনি। আৰু আমাৰ যথেষ্ট জংঘল হৈ আছে দেই, আপোনালোকে বেয়া কমেণ্ট নকৰিব। যিহেতু বাৰিষা যে এতিয়া, সেইটো কাৰণে আমাৰ বহুত এইবিলাক হাবি জংঘল হৈ আছে। এইবিলাক কাটিলেও লাভ নাই, আকৌ গজিয়ে যায় পটাপট। এয়া চাওকচোন, আমাৰ আগফালৰ ফুলনি গছজোপাতে এইটো ইমান ধুনীয়া চৰাই বাঁহ, সদায় এটা এটাকৈ কুটা আনি থাকে, আমি চাই থাকোঁ বহি। ইয়াত পোৱালি আছিলে, মানুহ দেখি পেলানি উৰি গুচি গ'ল। এয়া চাওকচোন। ভাত যিহেতু হৈ আছে আৰু হ'বলৈ বাকী আছে বহুতখিনি। হাঁহ মাংস হওঁতে অলপ টাইম লাগে নহয়, সেইকাৰণে আমি দুইজনীয়ে এতিয়া বহি পূৰা লেকচাৰ মাৰি আছোঁ। মাহঁতে শুই আছে, বাহঁতো শুই আছে, আমি দুজনীয়েনো কি কৰিম আৰু, সেইকাৰণে লেকচাৰকৈ মাৰি আছোঁ। এয়া ভতিজাজনী আমাৰ ঘৰত আহি ৰিলচ বনাই আছে। মই ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ তাইনো কেনেকৈ ৰিলচ বনাইছে। এয়া মোৰ মাংস ৰেডি হৈ গ'ল, চাওকচোন কালাৰটো ভাল আহিছেনে বাৰু। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু ইয়াত দাইল। এতিয়া মই ভাত বাঢ়িম, ভাত বাঢ়ি খাই লওঁ দেই, খাই বৈ লগ পাই আছোঁ। কেনেকুৱা হৈছে বিকি খাবলৈ? ভাল হৈছে। এয়া আমি ভাত খাবলৈ লৈছোঁ। বৰষুণ আহিলে তেনেকুৱাতে আকৌ দৌৰি গৈ কাপোৰকেইটা ভৰাই থৈ আহিছোঁগৈ। এয়া মায়ে এতিয়া নাখায় বোলে, পিছত খাব। মানুহজনটো নায়েই, খেল চাবলৈ গ'ল। খেল বুলি ক'লে আৰু তেওঁ ক'বই নোৱাৰে। এতিয়া আমি খাই লওঁ দেই, খাই উঠি আকৌ লগ পাই আছোঁ। এয়া খাই বৈ উঠিলোঁ, উঠি এয়া ধুনে বাচন ধুইছে দেই। তাইক খুৱাইছোঁ যেনেকৈ কামো কৰাইছোঁ তেনেকৈ, বেছিয়ে বাৰু মোক কৰি দিয়ে, নকৰাকৈ নাথাকে। এয়া খাই বৈ অকণমান তাই কৈছে এতিয়া মই অকণ শুমগৈ। মই বোলো শুবাগৈ, এতিয়া অকণমান ৰেষ্ট ল'মগৈ আমি চবেই। এয়া ভাতকেইটা খাই দিলে এনেও অকণমান ৰেষ্ট ল'বলৈ মন যায়। এয়া আমাৰ আলহী যাবলৈ ওলাইছে, অকণমান আমি আগবঢ়াই থৈ আহোঁগৈ। বেছি দূৰ আগ নবঢ়াওঁ, বেছি দূৰ আগবঢ়ালে আকৌ বহুত দিন নাহিব নহয়। খাই বৈ উঠি আমি আমাৰ ঘৰৰে সম্বন্ধীয় মানুহ এজনৰ গা বেয়া, তেখেতৰ খবৰ কৰিবলৈ আহিলোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, তেখেত যাতে সোনকালে সুস্থ হৈ উঠে। বন্ধু বান্ধৱীসকল, মই ভ্লগটো পিছৰডোখৰ কণ্টিনিউ কৰিব নোৱাৰিলোঁগৈ। আলহী আহিলে অলপ ব্যস্ত হৈ গ'লোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনালোকে সকলোৱে মোক মৰম দি যাব। আপোনালোকৰ মৰমৰ অবিহনেতো মই আগবাঢ়িব নোৱাৰোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই পুনৰ আহি আছোঁ। তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি থাকক। গুড নাইট, বাই।